So hello guys, welcome to my new vlog. তো এইটো ভিডিঅ'ত মই এটা বিশেষ কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক। সেইদিনাখনি মই ফেচবুকত সেইদিনাখনি চাই থাকোঁতে মই এটা ভিডিঅ' পালোঁ। কোনোবা এজনী আহি পানি আমাৰ শিৱসাগৰতে এই যে যোনখন আছে জুন স্কাই, তো সেইখনত আহিছিলে আৰু তেওঁ আহি পানি কৈছে যে জুন স্কাই হোটেলত ইমান 1000 টকা এণ্ট্ৰি ফিজ আৰু এই পইচাটো আমাৰ শিৱসাগৰ লিখীয়া জেগাডোখৰ কাৰণে, গোটেই শিৱসাগৰ জেগাডোখৰ কথা কৈ পানি কৈছে যে শিৱসাগৰখন বহুত আপডেট হোৱা নাই, যে 1000 টকা এণ্ট্ৰি ফিজ হ'ব লাগে। আমি মুম্বাইত গৈছোঁ, হেৰিয়াত গৈছোঁ হা, তো তাত দিয়াটো বেলেগ কথা, আমাৰ শিৱসাগৰত দি পানি একো লাভ নাই। ক'ব বিচাৰিছে কি, শিৱসাগৰখনৰ কথা কোৱাতকৈ যদি হোটেলখনৰ কথা ক'লেহেঁতেন, বোলে হোটেলখনত এনেকুৱা ফেচিলিটি নাই, এনেকুৱা একো হেৰি নাই, তেতিয়াহ'লে একো নাছিলে। কিন্তু যি ধৰণে কৈছে মানুহজনীয়ে যে শিৱসাগৰ জেগাডোখৰ ইমান উন্নতি হোৱা নাই, শিৱসাগৰখন কি, শিৱসাগৰখনৰ মুম্বাই লিখীয়া উন্নতি হোৱা নাই। তো শিৱসাগৰখন আগৰ লিখীয়া হৈ আছে, হেৰিয়ে হৈ আছে, কিন্তু শিৱসাগৰ নামটো লৈ পানি কোৱাটো বহুত বেয়া কথা হৈছে, কাৰণ শিৱসাগৰ ৰাইজে সেইটো বহুত বেয়াও পাইছে। মই দেখিছোঁ হেৰিয়াত কমেণ্টবোৰত বহুত গালি পৰিছে তাৰ হেৰিয়াত। তথাপিতো যদি আপোনালোকে শিৱসাগৰৰ পৰা চাই আছে, তো আপোনালোকে নিশ্চয় গাত ধৰিব, কাৰণ নিজৰ ঠাইডোখৰ কথা এনেদৰে কোৱাটো কোনো নিবিচাৰে। হয়, হোটেলখনৰ কথা কৈছে, খাবলৈ হেৰি, গোটেই জেগাডোখৰ কথা ক'ব নালাগে। আমি এতিয়া কোনোবা এজনৰ কাৰণে গোটেই দেশখনৰ বেয়া বুলি ক'ব নোৱাৰোঁ। কোনোবা পলিটিকেল পাৰ্টিয়ে হওক, কোনোবা হেৰিয়ে হওক, গোটেই ফিল্ম ইণ্ডাষ্ট্ৰিটোতে এজন মানুহ কথা কৈছোঁ, এজন মানুহ যদি বেয়া হয়, গোটেই ইণ্ডাষ্ট্ৰিটো বা কোনোবা পলিটিকেল পাৰ্টি এজন বেয়া কাৰণে গোটেই পলিটিকেল বস্তুটো বেয়া বুলি ক'ব নোৱাৰোঁ। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, অকণমান বস্তুবোৰ চম্ভালি ক'ব লাগে কথা। কাৰণ কেলৈ কৈছোঁ, পিছত যাতে হেৰি নহয়, প্ৰব্লেম নহয়। কাৰণ জেগাডোখৰক লৈ কোৱা গোটেই শিৱসাগৰবাসীক কোৱা লিখীয়া এটা হৈ পৰে। সেইটোৱে ক'ব বিচাৰিছোঁ, যাতে পাছত যাতে এনেকুৱা ধৰণৰ ভিডিঅ' কোনো নবনায়, আৰু বনালেতো গম পাইছেই, সেইটোৱে। তো সেইটো ক'ব বিচাৰিছিলোঁ, বেছি দীঘল নকৰোঁ। বাকী যদি চাবলৈ মন যায়, আপোনালোকে গৈ পিনি চাব পাৰিব সেইটো ভিডিঅ' গৈ পিনি, আৰু ভালদৰে গালি দিব পাৰিব। ধন্যবাদ।